বাড়িতে মারিম পাক বিচারিয়া নিম হাক মোর নিচিনা নাপাবি মোর বুকুতে সোমাই থাক। বন্ধু বান্ধৱীসকল আজি এটা পুনৰ নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু স্বাগতম জনাইছোঁ নেশ্যনেল হাইৱেলৈ। আৰু আজি মোৰ লগত আছে কৌশিক আৰু আজি ইণ্টাৰেষ্টিং ভিডিঅ' হ'ব। আজি মোকাবিলা গানৰ ভিডিঅ' শ্বুটিং হ'ব। আমি ডেন্স কৰিম, মস্তি কৰিম আৰু আমি বিভিন্ন ঠাইত যাম আৰু শ্বুটিং কৰিম। চ' আপোনালোকৰ বৰ্তমান কেনেকুৱা লাগিছে মোক জনাই দিব। আৰু আমি এতিয়া লোকেশ্যনটো সলাবলৈ লৈছোঁ। চ' কৌশিক এতিয়া আমি ক'ত যাম? ৰেলৱে ষ্টেচন। প্ৰথম কাম এনেকুৱা কাভাৰ চং বনোৱাৰ কোনো অভ্যাস নাই। চ' ফাৰ্ষ্ট কাম এনেকুৱা এটা কৰিব, এটা বেলেগতকৈ অলপ বেলেগ ব্লগিং ষ্টাইলতে কাভাৰ চং এটা কৰাৰ কাৰণে আমি চেষ্টা কৰি আছোঁ। ব্লগো থাকিব মাজে মাজে ডেন্স। চ' কেনেকুৱা হয় যদি ভাল পায় আপোনালোকে প্লিজ কমেণ্ট কৰিব আৰু মই পিছলৈকে বনাবৰ কাৰণে চেষ্টা কৰিম। চ' গম পোৱা নাই কি হ'ব। আৰু বাকী মোৰ লগত আছে কৌশিক। কৌশিক নেক্সট তোমাৰ ক'ত যাবা? আৰু নেক্সট ক'ত যাবা কোৱাচোন অলপ। নেক্সট আৰু তুমি ক'ত যাবা? মানে ডেন্সৰ কাৰণে ক'ত যাবা? ডেন্সৰ কাৰণে মংগলদৈ যাম। তাৰপিছত এটা নেক্সট অডিশ্যন হ'ব কলকাতাত হ'ব। মানে উৰিষ্যা দিছিলোঁ কলকাতাত হ'ব। ফোন এটা আহিছে, ফোনটো ৰিচিভ কৰা তুমি। চ' কৌশিক বহুত ব্যস্ত মানে কেনেকুৱা চিৰিয়েলি সি বেচেৰাটো চিৰিয়েলি শ্বুটিং কৰিয়ে আছে। আৰু কালিও তাৰ শ্বুটিং আছিলে, পৰহিও আছে আৰু আজি মোক অকণমান সময় দিছে। চ' যোনদা মই তোমাৰ লগত নামমান কৰিম। আৰু কথাটো হৈছে কি, আৰু তেওঁ খুব সোনকালে মংগলদৈত যাব। তেওঁ অডিশ্যনত চিলেক্ট হৈছে। 1000জনৰ মাজত 30জন চিলেক্ট হৈছে। কৌশিকত আৰু একজন আছে ক্লাছিকেল নাচে। আজি মই কৈছোঁ অকণমান বেলেগ কৰবা দিছে। চ' আজি কেনেকুৱা হয় নাজানো। আপোনালোকে প্লিজ ভিডিঅ'টো চাই থাকক। আৰু লাষ্ট শ্বুটটো আপোনালোকৰ কাৰণে আগবঢ়াই দিছোঁ। লাষ্ট শ্বুট Waste another day, eyes on my display. You say we need a change and I feel that you mean it. You mean it. So finally আমি আজি ভিডিঅ'টো শেষ কৰিলোঁ। বহুত কষ্ট হৈছে কৌশিক, কি ক'বা? একদম কষ্ট হৈছে বহুত পুৰা। গতিকে সেইকাৰণে আপোনালোকে কি কৰিব, লাইক কৰিব, যিমান কৰিব লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কি কমেণ্ট কৰিব। আৰু বিশেষকৈ চেনেলটো দুটাৰে ছাবস্ক্ৰাইব কৰিব। আৰু কৌশিক ৰাজ এণ্টাৰটেইনমেণ্ট আৰু মোৰ চেনেলটোতো গম পাইছে জোনছব্লগ। প্লিজ ছাবস্ক্ৰাইব কৰিব। আৰু পৰৱৰ্তী ভিডিঅ' খুব সোনকালে আপোনালোকৰ লগত আগবঢ়াই দিম পৰৱৰ্তী ভিডিঅ'। চ' আজিলৈকে